আপোনালোকক আজি মই লৈ যাব বিচাৰিছোঁ বোকাখাটৰ শ্ৰী শ্ৰী চিকুনাতা থানলৈ। তেন্তে ব'লক থানখনৰ ভিতৰলৈ আমি আগবাঢ়োঁ। বোকাখাট চহৰৰ পৰা উত্তৰ দিশে প্ৰায় 2-2.5 কিলোমিটাৰ আগবাঢ়িলেই আপোনালোকে চিকুনাতা থানখন পাবগৈ। এইখনেই হৈছে শ্ৰী শ্ৰী চিকুনাতা থানৰ প্ৰৱেশদ্বাৰ। এই প্ৰৱেশদ্বাৰ দি আমি লাহে লাহে থানখনৰ ভিতৰলৈ আগবাঢ়িছোঁ। দূৰণিৰ পৰা ৰিণিকি শুনিবলৈ পাইছোঁ থানৰ ভিতৰত হয়তো এই মুহূৰ্তত পাঠ চলি আছে। আমি লাহে লাহে থানলৈ আগবাঢ়িছোঁ। সুন্দৰ এখন তোৰণ সজাইছে। তোৰণ ভাগৰ চৌপাশ কি সুন্দৰকৈ সজাই তুলিছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বোকাখাটৰ শ্ৰী শ্ৰী চিকুনাতা থান। তোৰণখনৰ সৈতে প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা হৈ পৰিছে। চৌপাশৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। থানখনৰ বাহিৰৰ চৌপাশটো কিছু সুন্দৰ হৈ আছে, পৰিপাটি চাফ চিকুণ। চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোকে বৰ্তাই ৰাখিছে। বাহিৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অতি সুন্দৰভাৱে তেওঁলোকে থানখন পৰিচালনা কৰিছে। থানখনৰ পূব দিশে এটা পুখুৰী দেখা গৈছে। পুখুৰীটো চৌপাশো ধুনীয়াকৈ সুন্দৰকৈ সজাই তুলিছে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত তেওঁলোকে বিশেষ গুৰুত্ব দিয়ে হয়তো, সেই গতিকে ইমান ধুনীয়াকৈ থানখন পৰিষ্কাৰ হৈ আছে। থানখনৰ উত্তৰ দিশত অতিথিসকলৰ বাবে ভক্তপ্ৰাণ বৈষ্ণৱ ভকতসকল আহিলে তেওঁলোকে ইয়াত হয়তো থকাৰো ব্যৱস্থা আছে। ভকতপ্ৰাণ বৈষ্ণৱৰ বাবে তেওঁলোকে ভকতসকলৰ বাবে যি ব্যৱস্থা কৰিছে অতি সুন্দৰভাৱে সজাই তুলিছে। ইয়াত থকাৰ হয়তো ব্যৱস্থা আছে। এই মুহূৰ্তত আপোনালোকক ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। সুন্দৰভাৱে ভিতৰখন ৰাখিছে। কিছু ভকত এই মুহূৰ্তত আছে। নিশ্চয় দেখিছে ব্যৱস্থা কৰিছে। অন্তত তেখেতসকলে ভকতসকলক প্ৰসাদৰ ব্যৱস্থা কৰিছে। প্ৰসাদ দিবৰ বাবে তেওঁলোকে সেৱা ধৰিবলৈ লৈছে। এইখিনিতে সমূহ কৰ্মকৰ্তা তথা স্থান পৰিচালনা সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কৃষ্ণ।